হাই বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে আনিছোঁ আন এখন নতুন ভিডিঅ' য'ত আপোনালোকে চাব পাৰিব যে অসমৰ কোন কোন জিলাত কিমানটা আধাৰ চেণ্টাৰ চৰকাৰীভাৱে দিয়া হ'ব। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ গুগল ক্ৰম নামৰ ছফ্টৱেৰটো অপেন কৰি লওক। তাৰপিছত ইয়াত চাৰ্চ দিয়ক লিষ্ট অফ আধাৰ চেণ্টাৰ্ছ ইন আছাম। আৰু চাৰ্জ দিয়াৰ লগে লগে এটা নতুন পেজ খোল খাব আৰু পেজটো ড্ৰপ কৰি তলপিনে আহি যাওক। আৰু ইয়াত দেখা পাইছে লিষ্ট অফ আধাৰ কাৰ্ড চেণ্টাৰ ইন আছাম, ইয়াত ক্লিক কৰক। আৰু ইয়াৰ লগে লগে আন এখন নতুন পেজ খোল খাই যাব আৰু এই পেজখন ড্ৰপ কৰি একেবাৰে তলত আহি যাওক। আৰু ইয়াত আপুনি দেখা পাইছে যে ক্লিক হিয়াৰ ফৰ ডাউনলোড আধাৰ কাৰ্ড চেণ্টাৰ লিষ্ট ইন আছাম, ইয়াত ক্লিক কৰক। আৰু আপোনাৰ জিমেইল আইডি বিলাক ইয়াত শ্ব' কৰিব। আপুনি যিকোনো আইডি এখন চিলেক্ট কৰিব পাৰে। মই মোৰ এটা জিমেইল আইডি ইয়াত চিলেক্ট কৰিলোঁ, তাৰপিছত অ'কে কৰি দিলোঁ। ইয়াৰ লগে লগে এখন PDF ফাইল ডাউনলোড হ'বলৈ ধৰিলে আৰু এই PDF ফাইলটো অ'পেন কৰিলোঁ। এই চাওক, ইয়াত লিখা আছে অসমৰ কোন কোন জিলাত কিমানখন আধাৰ চেণ্টাৰ আছে। মই এই PDF ফাইলৰ ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। আৰু বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব প্লিজ, আৰু মোৰ এই ভিডিঅ'খন লাইক মাৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।